Hey guys, good morning. আজি হল গৰু বিহু। গৰু গা ধুবলৈ আহিলো। এই বিশুৰা। কি কোৱা? তো গাইজ আমাৰ চুকটো তেনেকৈ ধৰণে আমি গৰু গা ধুৱাওঁ। ঠিক আছে, ইয়াত নদীখনৰ কাষতে আছে, মানুহকেইঘৰ ইপাৰে আছে। তো নদীলৈ গোটেই গৰুখিনি নমাই অনা হৈছে আৰু আহিব। তো গাইজ মজা এটা ভিউ আছে। তো ৰাতিপুৱা গৰু গা ধুবলৈ আহিলো। আজি অকণমান দেৰি হ'ল একচুৱেলি বৰষুণৰ বতৰ। তো এইডাল হ'ল মাখিলতী। মাখিলতী দিয়ে যিহেতু কোবাই। তো সেয়া আৰু চ' সকলোবিলাক আহিছে আৰু লাহেকৈ। এতিয়া নদীতে গৰু গা ধুৱাম। তো ইহঁতে দেৰিকৈ আহিছে ইপাৰে থকা মানুহকেইঘৰ। ঠিক আছে দে আমাক তো আমাৰ ইয়াত বিশেষকৈ এনেধৰণে উদযাপন কৰা হয়। ঠিক আছে, সকলোবিলাক গৰু একেলগতে আনি নদীত আমি গা ধুৱাওঁ। তাৰপিছত সেয়া আৰু লাও খাপ বেঙেনা খাপ বাকীডোখৰ থাকে আৰু। কেমেৰাটো চাক লৈ আহ দে। এই হ'ল লাও খা বেঙেনা খা। তো ইয়াত কি আছে? কেৰেলা আছে, থেকেৰা আছে, বেঙেনা আছে, জাতিলাও আছে আৰু হালধি আছে। তো গৰু গৈ ক'ব নালাগে, গৰু পলালে। দে খেতি দে। তো গাইছ মই কেৰেলা থেকেৰা বেঙেনাটো মাৰি লওঁ, তাৰপিছত আকৌ আহি আছো। তো গৰুক মৰা পাছৰ প্ৰমোদ হ'ল এইটো। এনেধৰণে সৰু ল'ৰাকেইটা আৰু চবেই ধেমালি কৰে। What does that? তো গৰুবিলাকক মৰাৰ পিছত মানুহে ধেমালি কৰাৰ পাছত বদলি কৰা পাব। ঠিক আছে, মানে চাকটো যিটো নিজৰ চাক, তো সেইটো বেগক দি বদলি কৰি দিয়া হয়, ডাইমুটো ভাঙি দিয়ে আৰু আগবোৰ এনেকৈ ভাঙি এইবোৰ নি আমি গোহালিত আনি থ'ম। ঠিক আছে, তো অহা বছৰলৈকে থাকিব লাগিব মানে বস্তুটো। তো এইবিলাক আমি এতিয়া ভাঙি আগটোৱে এতিয়া ইয়াৰ কাম নাই মানে, ইয়াৰ পৰা এতিয়া বস্তু উলিওৱা নহয় আৰু। গৰু পেটৰ কাৰণে এই ভাল ঔষধি গুণ আছে। ঔষধি গুণ আছে। ঠিক আছে, তো তেনেকুৱা ধৰণৰ কিছুমান মানে আমাৰ কাৰণ থাকে। তো সেইবিলাকৰ বাবে এইবোৰ এতিয়া নি পিনে গোহালিত থৈ দিয়া হ'ব নহয়। গোহালিত থ'ব লাগিব বাৰু। তো সকলোবিলাক শেষ হোৱাৰ পিছত ফটো মৰা পৰ্ব। ফটো মৰাটো যিহেতু আজিকালি এটা নিয়ম। তো সৌ পিনে আছে কেমেৰামেন, সৌ বোলে আৰু এইফালে আমাৰ সদস্যসকল।